এবাৰ মানে এটা ফ্লাইটৰ কাহিনী এটা কওঁ দেই। এলবাৰ্ট আইনষ্টাইন বিখ্যাত আমাৰ চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইনৰ মানে এটা কাহিনী আছে। সি মানে ইণ্ডিয়াত কিবা এটা কাৰণে নিমন্ত্ৰণত আহি USA যাব লগা হ'ল। তাৰপিছত সি ফ্লাইটত উঠি মানে বহিলে ছিটত। লাহেকৈ ফ্লাইট যেতিয়া ষ্টাৰ্ট কৰিলে তাৰপিছত আৰু অলমষ্ট 17 আৱাৰ্ছ জাৰ্ণি 18 আৱাৰ্ছ জাৰ্ণি। তো মনে সি ভাবিলে যে ইমান দূৰ ৰাস্তা এতিয়া অকলে শুই বহিনো কি কৰি যাম। তাৰ ওচৰতে দেখিলে এজন ইণ্ডিয়ান আছে। ইণ্ডিয়ানজনক মানে ক'লে হেৰি নহয় বোলে, আমি দুজনে এতিয়া বোলে ব'ৰ হোৱাতকৈ কাম এটা কৰিব পাৰোঁ নেকি বুলি। তাৰপিছত আৰু ক'লে হেৰি বুলি আইনষ্টাইনে কৈছে, ইণ্ডিয়ানজনে কৈছে কি কৰিব বোলে, কিবা এটা কাম কৰোঁ বুলি, বুজিছেনে। তাৰপিছত ব'ৰ হৈছে যে ব'ৰ হ'লেতো কি কৰিব বোলে, মইতো শুম বুলি ভাবিছিলোঁ বোলে। লাহেকৈ শুবই লৈছিলে মানে ইণ্ডিয়ানজন। তাৰপিছত আইনষ্টাইনে উঠাইছে, নহয় বোলে, বাদ দিয়ক, এটা কাম কৰক, দুইজনে একেলগে যেতিয়া যাম আমি গেম এটা খেলি যাওঁ দিয়ক। ইণ্ডিয়ানজনে সুধিলে কি গেম খেলিব। নহয় বোলে, আপুনি মোক এটা প্ৰশ্ন সুধিব, মই এটা আপোনাক প্ৰশ্ন সুধিম। তাৰপিছত পাৰি খেলিব ক'লে ইণ্ডিয়ানজনে দেই। প্ৰশ্ন সুধিবহে লাগে আৰু উত্তৰ দিবই লাগে। আইনষ্টাইনে তেতিয়া আকৌ এটা চৰ্ত লগাই দিলে নহয় বোলে, হেৰি কওক বোলে, এনেইতো খেলি ভাল নালাগিব, আমি ইয়াত বোলে হেৰি কৰোঁ দিয়ক, আপুনি যেতিয়া মোক প্ৰশ্নটো সুধিব মই আপোনাক কিবা এটা পইচা দিম, আৰু মই আপোনাক প্ৰশ্নটো সুধিলে যদি নোৱাৰে আপুনি মোক কিবা এটা পইচা দিব লাগিব, পে' কৰিব লাগিব। ইণ্ডিয়ানজনে হ'ব বাৰু, কি পইচা দিব লাগিব সুধিলে আকৌ। তেতিয়া কৈছে, মই যেতিয়া প্ৰশ্নটো সুধিম আপুনি যদি নোৱাৰে আপুনি মোক 50 টকা দিলে হ'ব, আৰু যেতিয়া আপুনি মোক প্ৰশ্নটো সুধিব মই নোৱাৰিলে আপোনাক 50 টকা দিম। 50 টকা দিম বুলি কৈছিলে, কিন্তু লগে লগে বঢ়াই দিলে। মইতো ভাবিছে মানে মইতো আইনষ্টাইন কি মোৰ নজনা কথা কি আছে, মই 1000 টকা দিম দিয়ক আপোনাক। তাৰপিছত ইণ্ডিয়ানটোৱে ভাবিলে, ঠিকে আছে তেতিয়াহ'লে হ'ব দিয়ক, খেলোঁ দিয়ক। 50 টকা দিব লাগে, 50 টকা দিব লাগে। সি পালে মানে 1000 পাম। এতিয়া এইটো নোৱাৰিলে 1000 পাব, সেইটো চিন্তা কৰি কিনে দিয়ক বোলে, খেলোঁ বুলি ক'লে দেই। তাৰপিছত আইনষ্টাইনে ভাবিছে তাৰমানে সি বিখ্যাত এটা হেৰিটো চাইণ্টিষ্ট, আৰু নজনা কথা নাইতো, 1 নম্বৰ মানুহ আৰু পৃথিৱীত জ্ঞানত। তাৰপিছত প্ৰথম বোলে আপোনাৰ টান কৈছে ইণ্ডিয়ানটোক। ইণ্ডিয়ানে কৈছে নহয় আপোনাৰ টান, আপুনি কওক। আইনষ্টাইনে সুধি দিলে নাই, ডিষ্টেঞ্চ বিটুইন মানে আৰ্থ টু ছান, পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান। তাৰপৰা ইণ্ডিয়ানটোৱে অকণমান চিন্তা কৰি কিনে লাহেকৈ পকেটৰ পৰা 50 টকা উলিয়াই দি দিলে, দিয়কচোন দিয়ক আপুনিয়ে কওক। এই একদম আইনষ্টাইনে বেয়া আহিছে আৰু, বুজিছেনে, ঠিকা তোলত কি খেলিবি আজি, গোটেই পইচাখিনি মোৰে হ'ব আৰু। তাৰপিছত 50 টকাটো সি আইনষ্টাইনে লাহেকৈ পকেটত ভৰালে। তাৰপিছত এইবাৰ আপোনাৰ টাৰ্ণ কৈছে আৰু ইণ্ডিয়ানটোৱে অকণমান দেৰি চিন্তা কৰি কিনে লাহেকৈ এটা প্ৰশ্ন সুধিলে নহয়। তাৰপিছত কৈছে কি, এনেকুৱা এটা জন্তুৰ নাম কওক যি পাহাৰলৈ উঠি গ'লে 4টা ভৰি উঠি যায়, নামি আহোঁতে কিন্তু 3টা ভৰি নামি আহে। আইনষ্টাইনে মানে থটমট খাই গ'ল নহয়। আকৌ এবাৰ কওকচোন প্ৰশ্নটো। আকৌ ক'লে সি, এনেকুৱা এটা জন্তুৰ নাম কওক যি পাহাৰলৈ ওপৰলৈ উঠি যাওঁতে 4টা ভৰি উঠি যায়, নামি আহোঁতে 3টা ভৰি নামি আহে। আইনষ্টাইনৰ চিন্তা লাগি গ'ল, কি প্ৰশ্ন সুধিলে এইটো। মনে এইফালে উলিয়াই গুগল চাৰ্চ কৰিলে, নাই নেপালে। লগৰ এটাক মনে ফোন কৰিলে। ইণ্ডিয়ানটোৱে আকৌ লাহে কৈছে, আপুনি টাইম লৈ লওক কৈছে, তাৰপিছত আৰু এটাক ফোন কৰিলে, সিহঁতৰ ভাষাটো পাতিছে আৰু কথা, ইণ্ডিয়ানটোৱে বুজি নাপাওক বুলি সুধিলে, সিও নাজানো বুলি ক'লে। উপায় নাপায়, গোটেইটো ঘামি টুপি ৰঙা চঙা পৰি গ'ল নহয়। তাৰপিছত লাহেকৈ উপায় নাপায়, নাজানো বুলি হাত দাঙি দিব লগা হ'ল আইনষ্টাইনে। তো উপায় নাপালে তেতিয়া ইণ্ডিয়ানে কৈছে, হেৰি নাই, চৰ্তমতেতো
ৰেঞ্জটো হ'ব লাগে পইচাটো 1000 টকাটো আঙুলি দেখাইছে আইনষ্টাইন এনেকৈ দেখা যায় 1000 টকাটো লৈ ল'লে আইনষ্টাইনে ইণ্ডিয়ানটোৱে তাৰপিছত সি পকেটত ভৰাই ই লাহেকৈ আকৌ গাঁৱত লৈ শুবই বিচাৰিছিলে ইণ্ডিয়ানটোৱে বুজিছে নাই ঠিক তেতিয়া সি আইনষ্টাইনে কৈছে এই গেম ইজ নট অভাৰ খেলটো শেষ হোৱা নাই নে আপুনি উঠক ক'ত হৈছে উত্তৰটো নাই শুনা তেতিয়া কৈছে তেতিয়াহ'লে আপুনি প্ৰশ্নটো সোধক নাই সেই জন্তুটোৰ নাম কোৱা হৈছে লাহেকৈ ইণ্ডিয়ানটোৱে পকেটৰ পৰা 50 টকা এটা উলিয়াই দিছে মই নেজানো গেম ইজ অভাৰ দেই এই 50 টকাটো লওক মই আৰু নকওঁ আৰু খেলো নেখেলো আৰু দিমাগ লগাই দিলে দিমাগ লগাই দিলে